চাওক আমি যেতিয়া চৰকাৰী চাকৰিত মকৰল হৈছিলোঁ এই ডিপাৰ্টমেণ্টত বন বিভাগত যেতিয়া মকৰল হৈছিলোঁ তেতিয়া আমাৰ লিখা আছে য'তেই ট্ৰেন্সফাৰ দিয়ে ত'তলৈ আমি যাব লাগিব আজি মই ইয়াত আছোঁ কাইলৈ ক'ৰবাত আছোঁ কাইলৈ ক'ৰবাত আছোঁ সেইটো আমাৰ ট্ৰেন্সফাৰেবল জবেই আমাৰ চাকৰি মকৰলটো তেনেকৈয়ে হৈছে মোৰ এটা কথা মই গুচি যোৱাৰ পিছত যাতে অনাগত দিনত যিজন মোৰ ঠাইত মোৰ স্থানত যিজন আহিব কৰ্মস্থান কৰ্ম কৰিবৰ কাৰণে তেখেতে যাতে এই গছপুলি গছসমূহ মই যিখিনি নাৰ্চাৰী কৰিছোঁ কিবা কৰিছোঁ এই গোটেই বস্তুখিনি যাতে নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰে তাৰেই মোৰ আহ্বান গছপুলি বাগানত এনেকুৱা এটা অসম চৰকাৰে এটা আঁচনি তৈয়াৰ কৰি আপুৰুগীয়া 5 হেক্টৰ আপুৰুগীয়া উদ্যানৰ উদ্দেশ্যে এখন বাগান তৈয়াৰ কৰিবলৈ দিছিল সেই বাগানখন একচুৱেলি মই চোৱা চিতা কৰাৰ দায়িত্বহে আছিল কিন্তু বাগানখন সম্পূৰ্ণ আমাৰ ঠিকা ভিত্তিত কাম হৈছিল সেই বাগানখনৰ প্ৰায় কাম গছপুলি ৰোপণৰ বাহিৰে এতিয়াতো আমাৰ হেৰি নহয় ছিজন নহয় এইটো ছিজনত আমি এইটো সময়ত আমি গছপুলি ৰুলে গছপুলি জীৱিত কৰিব নোৱাৰোঁ গতিকে অসমৰ যিটো বতৰ অসমৰ প্ৰাকৃতিক লৈ পিনে আমি গছপুলি ৰোপণ কৰিব লাগে যিহেতু 5 হেক্টৰৰ বাগান এখনত আমি ইমান পানী যোগান কৰিব নোৱাৰোঁ আৰু সেই আঁচনিত ইমান পানী যোগানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা অনুদান পোৱা নাযায় চৰকাৰৰ ফালৰ পৰা আমাক তেনেধৰণে পইচা দিয়া নহয় গতিকে আমি বাকী উদ্যানখনৰ আপুৰুগীয়া উদ্যানখনৰ বাকী যিখিনি আগতীয়া কাম সেই আগতীয়া কামখিনি প্ৰায় সম্পূৰ্ণ পথত আছে এতিয়া এই গোটেই বস্তুটো অগ্ৰগতি আমাৰ এতিয়া কেম্প মাহাত আছে দৰ্শনাৰ্থী আহিলে বহিব পৰাকৈ আমাৰ ধুনীয়াকৈ আমি RCC আৰু ওপৰত 3 পাত দি পিনে আমি ধুনীয়াকৈ বহিব পৰা 6খন বেঞ্চত আমাৰ প্ৰায় আমাৰ 6খনত 80জন দৰ্শনাৰ্থী একেলগতে বহিব পৰা আমাৰ ব্যৱস্থা আছে ঘৰটোত যিটো আমি কেম্প হাট বনাইছোঁ তাত কোনোবা থাকিব পৰা ব্যৱস্থাও কৰা হৈছে লেট্ৰিন বাথৰুমৰ পৰা আৰম্ভ কৰি গোটেই ব্যৱস্থাটো তাত পানী যোগানৰ পৰা আৰম্ভ কৰি গোটেই ব্যৱস্থাটো গঢ়ি তোলা হৈছে চাওক এটা বস্তু চাওক চিমেণ্ট চাপৰি গোটেই অঞ্চলটো জামজিং বনাঞ্চলৰ ভিতৰত প্ৰায় 1960 চনৰ পৰা এইটো জামজিং স্থাপিত হোৱাৰ আগতে দিগদাৰ হোৱাৰ আগতে বনাঞ্চল দিগদাৰ হোৱাৰ আগতেই ইয়াতে মানুহৰ বসতি প্ৰধান আছিল কিন্তু কি তথ্যত ভুলক্ৰমে এখন জামজিং ৰিজাৰ্ভ ফৰেষ্ট কৰিলে সেইটো মই নাজানো কিন্তু মই যেতিয়া ছাৰ্ভে কৰিছোঁ তেতিয়া গোটেই মই মানে ক্ষেত্ৰভিত্তিত যিটো অধ্যয়ন কৰিছিলোঁ তাত মই দেখিছোঁ এই জামজিং বনাঞ্চলত ব্ৰিটিছৰ দিনৰ পৰা এইটো আমাৰ বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ কাৰ্যালয়ত এই গোটেই মানে ৰেকৰ্ড আছে এই তেতিয়াৰ পৰা এই জামজিং বনাঞ্চলত মানুহ আছিলেই কিন্তু বৰ্তমান জনবসতি জনবিস্ফোৰণৰ কাৰণে জামজিং বনাঞ্চলৰ বিশেষভাৱে অকল বাচি থকা এলেকা আছে আমাৰ এই চিমেণ্ট চাপৰি যিটো এলেকা আমাৰ ফেন্সিং মাৰি থোৱা আছে সেই এলেকাটো বাদে আৰু জামজিং বনাঞ্চলৰ কোনো এলেকাই নাই এই এলেকাটো সংৰক্ষণৰ ক্ষেত্ৰত চিমেণ্ট চাপৰি স্থানীয় ব্যক্তি বিভিন্ন সংগঠন চিমেণ্ট চাপৰি উন্নয়ন কমিটি সকলোৱে বৰ আগ্ৰহে বাকী যোৱাখিনি গ'ল এতিয়া থকাখিনি সংৰক্ষণৰ ক্ষেত্ৰত মোক কিন্তু মই এই 1.5 বছৰ কাৰ্যকালত বহুত সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মই চিমেণ্ট চাপৰি সমূহ সংগঠন তথা ব্যক্তিক মই যিসকল ব্যক্তিয়ে এই থাকি যোৱা জামজিং বনাঞ্চলৰ কমচে কম অৱশেষখিনি যিখিনি ৰক্ষা কৰিছে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু অনাগত দিনত চিমেণ্ট চাপৰি ৰাইজ তথা দল সংগঠনসমূহে যাতে আমাৰ এই
আমি যিখিনি কাম কৰি থৈ গৈছোঁ এই কামখিনি যাতে চোৱা চিতা কৰে তাৰ বাবে মই তেওঁলোকলৈ মোৰ আজি আপোনালোকৰ থ্ৰুৱেদি মোৰ কাটৰ অনুৰোধ। মই ইয়াৰে স্থানীয় ব্যক্তি তথা মই কলেজৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে এতিয়াই মই ইন্দ্ৰগড়ক ধন্যবাদ দিব বিচাৰিছোঁ যে এই খুব কম সময়ৰ ভিতৰত বুলি ক'ব লাগিব, এই 1.5 বছৰ সময়ত খুব কম সময়ৰ ভিতৰত এই গছপুলি ৰোপণ, উদ্যান নিৰ্মাণ, লগতে বিভিন্ন গাঁৱৰ পৰা বিভিন্ন জেগাৰ পৰা গঢ়ি মানে গোঠাই মেলি ফল মূলৰ বীজ, আমাৰ যিটো বিলুপ্ত হ'ব ধৰা কিছুমান গছ গছনি এইবিলাকক সংগ্ৰহ কৰি এই গ্ৰীণ হাউচ বনাই এই গছ বীজবিলাক আমাৰ ইয়াত যে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে মই অশেষ ধন্যবাদ। লগতে একেতে চৰকাৰী নীতি নিয়ম অনুযায়ী ইয়াৰ পৰা বদলি হৈ গৈছে জনামতে আমাৰ ডিব্ৰু চৈখোৱা ৱাইল্ড লাইফ চেংচুৰীলৈ বদলি হৈছে বুলি শুনিছোঁ। তাৰ কাৰণে মই যাতে ইয়াতো যিদৰে কাম কৰিছে তাতো তেনেধৰণে কাম কৰিব তালৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু ভৱিষ্যতেই দাদা ইয়াতে নেক্সট যোনে আমাৰ বিষয়া আহিব, বিষয়া কৰ্মচাৰী সিহঁতেও এই ইন্দ্ৰদাৰ দৰেই কৰিব কামবিলাক, এই বীজবিলাক সংৰক্ষণ কৰিব তাৰ ব্যৱস্থা কৰিব বুলি মোৰ আশা থাকিল। ধন্যবাদ। The Wild Tiger Resort in Manas has been opened for you. You can get many facilities in this resort like luxury accommodation, individual cottage, multi-cuisine restaurant, gypsy safari, elephant safari, river rafting, picnic facility, etc. To know more, you can contact this number 9101654758 9435011449 8473961382 8822935994 नोंथांमोननि थाखाय गोजोनथाव खौरां बारेंगाबारि मानासाव बेखेवनानै होबाय समायना दा वाइल्ड टाइगार रिजर्ट। बे रिजर्टआव नोंथांमोनहा गोबां सुबिदा मोननो हागोन जेरै लाक्जारि एकोमोडेशन, इन्डिभिजुवेल कटेज, माल्टी कुइजिन रेस्टुरेन्ट, जिप्सि साफारि, एलिफेन्ट साफारि, रिभार रेफ्टिं, पिकनिक फेसिलिटि बायदि बायदि। गोबां मोनथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 9101654758 9435011449 8473961382 8822935994 क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट एनआरएल पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6009091992। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design. Impart training to all students and educated unemployment youths, home delivery and door-to-door service free. Again, contact number 6003909192. नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बांसबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, एलिफेन्ट राइड, की टावर, रिभार रेफ्टिं, विलेज भिजिट्स, फ्रिमेलि इथनिक फुड, माल्टी कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900226214 9954961665 8638360282 9859161912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क कियाथि गाउन।